আমি টাইমেটো দৰ্শকসকলক এই মুহূৰ্তত এটা খবৰ দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী কনভয়ত ব্যৱহাৰ হোৱা তিনিখন গাড়ীৰ ওপৰত গুৱাহাটীৰ ছাত্ৰীবাৰীত আক্ৰমণ সংঘটিত হৈছে আইনা পৰ্যন্ত ভাঙি দিয়া হৈছে তাৰ কেইখনমান ফটোগ্ৰাফছ আমাৰ হাতত আহি পৰিছে আমি প্ৰথমে সেই ফটোগ্ৰাফছখিনি দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হোৱা ফৰ্চুনাৰ গাড়ী তিনিখন এই গাড়ীকেইখনক উত্তেজিত ৰাইজে আক্ৰমণ কৰিছে ছাত্ৰীবাৰীত গোল্ডেন হাইটছৰ সন্মুখত এই মুহূৰ্তত ডাঙৰ খবৰ দিছোঁ যে এইকেইখন গাড়ী মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হয় মুখ্যমন্ত্ৰী কিন্তু সেই সময়ত নাছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আছিল মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হোৱা তিনিখনকৈ গাড়ী ছাত্ৰীবাৰীৰ ফালে গৈছিল আৰু ছাত্ৰীবাৰীৰ ফালে যাওঁতেই এই গাড়ীকেইখনৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে কিন্তু কি কাৰণে আক্ৰমণ সংঘটিত হৈছে তাৰ এটা তথ্য আমাৰ হাতত আহি পৰিছে আমি ফটোগ্ৰাফছখিনি প্ৰথমে দেখুৱাই লৈছোঁ এইকেইখন গাড়ী ৰাইজে আবদ্ধ কৰি ৰাখিছে আৰু তাৰ যিকেইজন চালক আছিল সেই চালককেইজন পলাবলগীয়া হয় এজন চালকক আমাৰ হাতত খবৰ আহি পৰা মতে তেওঁ আবদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে এটা যথেষ্ট সংখ্যক লোক গোট খাই AS01DW7845 নম্বৰৰ এখন গাড়ী আমি দেখুৱাইছোঁ উত্তেজিত ৰাইজে গাড়ীকেইখন আবদ্ধ কৰি ৰাখে সেই অঞ্চলটোত আৰু আইনা পৰ্যন্ত ভাঙি পেলাইছে পিছফালৰ আইনাখন ভাঙি পেলাইছে মুখ্যমন্ত্ৰীৰ কনভয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ত ব্যৱহাৰ হয় এইকেইখন ফৰ্চুনাৰ গাড়ী আপোনালোকে হয়তো বহুতে দেখিছে ইয়াৰ তিনিখন গাড়ী আজি ছাত্ৰীবাৰীৰ ফালে গৈছিল কিবা বিশেষ কাৰণত আৰু যাওঁতেই গাড়ীকেইখনৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে আৰু স্থানীয় ৰাইজে ঘেৰাও কৰে আৰু এই গাড়ীকেইখনৰ ওপৰত আক্ৰমণ সংঘটিত হয় আৰু আমাৰ হাতত যিটো তথ্য আহি পৰিছে যে মুখ্যমন্ত্ৰী তাত নাছিলে আজি পুৱাৰ পৰা মুখ্যমন্ত্ৰী বিধানসভাত আছে এই মুহূৰ্তত তেওঁ কাৰ্যালয়তে আছে আৰু এই খবৰটো আমি ব্ৰেক কৰিছোঁ যে মুখ্যমন্ত্ৰী কনভয় আক্ৰমণ কৰা হৈছে মুখ্যমন্ত্ৰী এই তিনিখন গাড়ী ছাত্ৰীবাৰীৰ ফালে যাওঁতে গুৱাহাটীৰ এখন স্কুটি খুন্দিয়ায় আৰু তাৰ পিছতেই ৰাইজ উত্তেজিত হৈ পৰে আৰু মুখ্যমন্ত্ৰী গাড়ী যিকেইখন গাড়ী মুখ্যমন্ত্ৰীয়ে কনভয়ত ব্যৱহাৰ কৰে ফৰ্চুনাৰ আগতে বেলেগ গাড়ী আছিল নতুনকৈ ফৰ্চুনাৰ লৈছিল সেই তিনিখন ফৰ্চুনাৰ ওপৰত ৰাইজ জঁপিয়াই পৰে আৰু এয়া দেখুৱাইছোঁ আক্ৰমণ সংঘটিত হয় আৰু চালককেইজনক আবদ্ধ কৰি তোলে চালককেইজনক আবদ্ধ কৰে আমি কেইবাখনো গাড়ী আপোনালোকক দেখুৱাইছোঁ তিনিখন গাড়ী মুঠ তিনিখন গাড়ী আছিল ছাত্ৰীবাৰীৰ ৰাইজ এইদৰে ৰাজপথলৈ ওলাই আহে মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হোৱা এই তিনিখন গাড়ী এখন গাড়ীয়ে এখন স্কুটিক খুন্দিয়ায় আৰু স্কুটিক খুন্দিয়াক লৈ পৰিস্থিতি বিষম হৈ পৰে আৰু মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হোৱা গাড়ী ভাঙি দিছে ৰাইজে আমি টাইমেটো দৰ্শকসকলক এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হোৱা গাড়ী ভাঙি পেলোৱা হৈছে আৰু স্থানীয় ৰাইজে ছাত্ৰীবাৰীত আক্ৰমণ কৰিছে উত্তেজিত হৈ পৰে ৰাইজ আৰু চালককেইজনক মুখ্যমন্ত্ৰীৰ কনভয়ত যিকেইখন গাড়ী ব্যৱহাৰ হয় সেই চালককেইখনক তেওঁলোকে আবদ্ধ কৰি ৰাখে আৰু আমাৰ হাতত খবৰ আহি পোৱা মতে বহু সময় এজন চালকক আবদ্ধ কৰি ৰাখিছিল আৰু বাকীকেইজন এই গোল্ডেন হাইটছ আমি দেখুৱাইছোঁ ছাত্ৰীবাৰী গোল্ডেন হাইটছ আৰু এই সোলাৰ ছিষ্টেম আছে চৰিত্ৰন সোলাৰ ছিষ্টেমৰ ঠিক তলতেই এই ঘটনা সংঘটিত হৈছে আৰু বাকীকেইজন চালক আৰু তাত যি অন্যান্য লোক আছিল তেওঁলোকে তাৰ পৰা পলাবলৈ বাধ্য হৈছে ৰাইজে ইমানেই উগ্ৰ মূৰ্তি ধাৰণ কৰে যে তেওঁলোকে সেই গণপ্ৰহাৰৰ পৰা বাচিবলৈ আটাইকেইজন চালক আৰু লগত যিকেইজন লোক আছিল তেওঁলোকে তাৰ পৰা পলাবলগীয়া হয় কিন্তু এজন চালকক আবদ্ধ কৰি ৰাখে আৰু মুখ্যমন্ত্ৰীৰ এই গাড়ীখনৰ আইনা ভাঙি পেলাইছে মুখ্যমন্ত্ৰীৰ গাড়ীৰ সেই আইনা এই মুহূৰ্তত ভাঙি পেলোৱা হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আমাৰ হাতত টাইমেটৰ হাতৰ এক্সক্লুচিভ এই ফটো আহি পৰিছে আৰু এইখন এখন গাড়ী তিনিখন গাড়ী ফৰ্চুনাৰ মুখ্যমন্ত্ৰীৰ গাড়ী আৰু যথেষ্ট সংখ্যক ৰাইজ ওলাই আহিছিলে আৰু মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হোৱা গাড়ীত এইদৰে আক্ৰমণ সংঘটিত হৈছে কাইলৈ নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহি আছে আৰু তাৰ আগদিনা মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হোৱা গাড়ীত আক্ৰমণ কৰিছে স্থানীয় ৰাইজে এখন স্কুটি খুন্দিয়াইছিল এখন স্কুটিক খুন্দিওৱাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে কিন্তু এই মুহূৰ্তত আমি এইটো খবৰ দিছোঁ যে মুখ্যমন্ত্ৰী নাছিলে মাত্ৰ তিনিখন গাড়ীহে যিকেইখন গাড়ী মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হয় সেই গাড়ীকেইখন ছাত্ৰীবাৰীৰ ফালে কি কাৰণে গৈছিল আমি নাজানো কিন্তু এখন স্কুটি খুন্দিয়াৰ তাৰপিছত স্থানীয় ৰাইজ ওলাই আহি সেই গাড়ীখনৰ ওপৰত আক্ৰমণ সংঘটিত হয় চালক পলাবলৈ বাধ্য হয় এজন চালকক